তেওঁলোকৰ নিউট্ৰিশ্যন, তেওঁলোকৰ ভেকচিনেশ্যন যিবোৰ গোটেইখিনি সামৰি লগতে নিজৰ কমিউনিটি নিজৰ স্থানীয় যিবোৰ বিভিন্ন ধৰণৰ মুৰব্বী গাঁওবুঢ়া VCDC বা লোকেল যিবোৰ স্কিম থাকে গভৰ্ণমেণ্টৰ স্কিম, এই আটাইখিনি দিশ সামৰি পেলাই তেওঁলোকক সক্ৰিয় কৰাৰ কাৰণে তেওঁলোকক আৰু অধিক মানে জনাবলৈ বিভিন্ন বিষয় আমি কিছুমান কাৰ্যসূচী লৈছোঁ প্ৰজেক্ট ৱাইজ। আজিও আমাৰ চিডলি চিৰাং যিটো প্ৰজেক্ট ইয়াতে এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী আছিলে। তেওঁলোকক অৰিয়েণ্টেশ্যন দি পেলাই তেওঁলোকক আৰু সক্ৰিয় কৰাৰ কাৰণে এই এটা পদক্ষেপ লৈছোঁ আমি। আজি শুভ দিনত আমাৰ BTR চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ BTR চৰকাৰৰ মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ EM ছাৰ শ্ৰীযুত গৌতম দাস ছাৰৰ নেতৃত্বত আমি চিৰাং জিলাত আজি আমি 1000 ডেইজ যেনেকৈ আমাৰ কাৰ্যসূচী, এই কাৰ্যসূচীত সংগতি ৰাখি পেলাই আমি চিৰাং ডিষ্ট্ৰিক্ট অন্তৰ্গত চিডলি চিৰাং ICS প্ৰজেক্টত আমি 1000 ডেইজৰ এই কাৰ্যসূচী আমি অংগনবাদী কৰ্মীসকলক চিৰাং জিলাৰ মানে আটাই অংগনবাদীসকলক মানে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে, যাতে আমাৰ অংগনবাদী কৰ্মীসকলে নিজা ফিল্ড লেভেলত গৈ পেলাই আমাৰ সমাজৰ কাৰণে আমাৰ কোন ভাইটি ভণ্টিসকলৰ কাৰণে মানে ভাল কাম কৰিব পাৰে। এইটো লৈ পেলাই আমাৰ ইয়াত আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে।